কাকপথাৰত জব্দ গোমাংস এজনক আটক কাকপথাৰ চেলেংগুৰিৰ কুমচাং 16 নম্বৰ লাইনত বজৰং দলে জব্দ কৰে অবৈধভাৱে কাটি থকা গোমাংস বুধু খাৰিয়া নামৰ লোকজনৰ চোতালত গোপনে গোমাংস কাটি বিক্ৰী কৰি থকাৰ অৱস্থাত বজৰং দলৰ সদস্যসকলৰ লগতে স্থানীয় ৰাইজে গোমাংসসহ আটক কৰে বুধু খাৰিয়াক ইয়াৰ পাছতে আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে গোমাংসসহ বুধু খাৰিয়াক আটক কৰি থানালৈ লৈ যায় জানিব পৰা মতে দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱাত বুধু খাৰিয়াই গোমাংস কাটি বিক্ৰী কৰিছিল এই ঘটনাৰ পাছতে চেলেংগুৰিৰ লগতে কাকপথাৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বুধু খাৰিয়া ঘৰত গৰু কাটিছিলে ইহঁতৰ চোতালত আৰু আমি অহাৰ লগে লগে কিছুমান মানুহ পলাই গ'ল আমি স্পটত পাইছোঁ মাল আমি আৰক্ষীক জনালোঁ আৰক্ষী আহিলে তেখেতক আটক কৰিছে আৰু আমি আৰক্ষীক আহ্বান জনাম যে তেখেতক কঠোৰ শাস্তি হ'ব লাগে যাতে এইটো এলেকাত আৰু এনেকা নহ'ব বুলি আমি বজৰং দলৰ পৰা আহ্বান জনাইছোঁ 16 নম্বৰ চেলেংগুৰি 16 নম্বৰ বুধু খাৰিয়া মানে এজনকে ধৰিছে এতিয়া বাকী পলাই দিলে